মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ ডালিমি হেল্ল' গাইজ আপোনালোকৰ কি খবৰ মোৰ বাৰু ভাল আপোনালোকৰ মোৰ সেই ডালিমি ভিডিঅ' ব্লগলৈ স্বাগতম জনাইছোঁ আকৌ দেই পিছে এইকেইদিন জেং বিহু এটা পাৰ্টি আছে যে আমাৰ গাঁৱত এইকেইদিন হেৰি দিবই পৰা নাই সময় জানেনে ভিডিঅ' আপোনালোকে কিন্তু মোক বেয়া নাপাব এতিয়া মনে মনে আমাৰ দেখুৱামগৈ আৰু গালি পায় জানেনে বনালে মনে মনে দেখুৱাম চাই থাকক এটা দিছোঁ মানে একো দিব পৰা নাই বতৰ আমাৰ গাঁৱত আকৌ জেং বিহু এটা হৈছে নহয় তাকে দল এটা হৈছে তাত নাচি ছোৱালী মানুহ আমাৰ সোমাই যদি নাচিব নিদিয়ে ইমানকৈ সেইকাৰণে যেতিয়া তেতিয়া ভিডিঅ'ও দিব পৰা নাই যে বাৰু মোৰ ভিডিঅ'টো হেৰি ডালিমি ব্লগ দেই ইয়' আপোনালোকে চাব আকৌ নাপাহৰিব এতিয়া মায়ে মানে কাম কৰি আছে মানে দেখুৱাম চাই থাকিব আৰু দেই এয়া আহি আছোঁ মানে আৰু হেল্ল' গাইজ এতিয়া মই দেখুৱাম দেই আপোনালোকক চাই থাকিব আমাৰ মা মানে কাম কৰিছে বাৰু চেহেৰাটো অলপ এতিয়া ভাল আহিছে ফোন এটা আহিছে মই মানে খং উঠি যায়গৈ কিবা এটা বনালে ফোন দিব হেল্ল' অঁ ক কি কৰি আছ এয়া পথাৰ মাজতে ব্লগ এটা বনাই আছোঁ তই ফোন কৰিলি তেনেতে পথাৰৰ মাজত কেলে তোৰ কাম নাই নেকি এই কাম নাই মানে ব্লগ এটা দিছোঁ আকৌ চাবলৈ পিছে তই এনেকৈ ফোন কৰি নাথাকিবি যেতিয়া তেতিয়া মোৰ আকৌ ব্লগ বনাবলৈ সেই অসুবিধা হয় নহয় এই হ'ব দে তোৰ লগত পাছত কথা পাতিম দেই অঁ ৰচোন কথা এটা কৈ লওঁ কি কিবা কথা ক আকৌ অঁ এই হ'ব দে তোৰ লগত মই পাছত পাতিম পাছত পৰা মই নাখাৰিলোঁ কাৰণে গোটেই বাকী পিছত এইগৰাকী নাখাৰিলে একেবাৰে কিমান লেতেৰা কৰি দিছে 10টা বাজি গ'লগৈ তাই ঘৰত নাই ক'ত বা গ'ল এইবাৰ ঠিক নাই আৰু হেল্ল' গাইনো ভোক বনাই নে কি বনাই এডাল কি আছিলে কি ভোক পাত আকৌ কি ভোক পাতলৈ চাহ তোৰ ঘৰত কাম বন নাই নেকি বাঢ়ি চোতাল সৰাই নাই 10টা বাজি গ'লগৈ ভাত চাত বনাবলৈ একো কথাই নাই তাই বগত চাহ একাপ দিয়া নাই এতিয়ালৈকে চাহ বনাই মোলে ঘৰ খাত এয়া খাইবলৈ গ'লে নহয় সোমাই এতিয়া খাইব লগা হৈছে আৰু এয়া সেই ইমান কষ্ট পিছে আকৌ মোৰ এতিয়া ষ্টেণ্ড এডালো নাই আকৌ ধৰিবলৈ সেই কোনো নাই বাৰু ধৰি দিবলৈ সেইকাৰণে মই অকলে অকলে ইমান কষ্টত ভিডিঅ' দিছোঁ আপোনাক কিন্তু চাবলৈ নাপাহৰিব আকৌ এয়া মই খাই আছোঁ শাহু মাজনী অলপ গালিয়ে পাৰি থাকে আকৌ এই গাইছে এইবিলাক থওঁ মই খেতি কৰিছোঁ নহয় একেবাৰে খেতি কৰি নোখোৱা মানুহবিলাকৰ হওক এয়া পকা ধুমুহাত দেখিছেনে বাৰু গোটেই গছ চছ পৰি এইফালে বাঁহডালো পৰিলে এয়া চাক চাক মই আপোনালোকক বেক কেমেৰা কৰি দিছোঁ এয়া খেতি কৰিছোঁ ভিতৰে সোমাই হেল্ল' গাইজ মই খেতি কৰিছোঁ নহয় এবাৰ এয়া আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ এয়া বতাহ ধুমুহা দেখিছেনে গছ পৰিলে এইবিলাক বাঁহ পাত আপোনালোকক মই এই শাক পাচলিকেইটা চিনাকি কৰি দিম দেই ৰ'ব গৈ আছোঁ ইফালে এই মানুহে এয়া কচু চকু দি আছে আৰু এই উঠিব পৰা নাই দেই গাইজ এয়া এনেকৈ পৰি গৈছোঁ এইবিলাক বাঁহ পৰি আছে যে এয়া এজোপা বেঙেনা গছ এজোপা মই ৰোৱা দেই এয়া গাইজ মায়ে ৰোৱাহে আছিলে নেকি মায়ে ৰুইছিলে হ'বলা এনেই কৈছোঁ যা এইজোপা জলকীয়া গছ দেই গাইজ চাই লওঁ ইয়াত জলকীয়া গছ এইবিলাক চব বেঙেনা এজোপা গছ আছিলে পাহৰিলোঁ এয়া কিবা জিলমিল বুলি কয় দেই খুতৰীয়া এইটো বেঙেনা সৰুকৈ লাগিছে বাৰু গাইজ আপোনালোকে আমাৰ ঘৰলৈ বেঙেনা নিবলৈ আহিব এয়া দেখিছেনে মই ৰোৱা বেঙেনা এটা লাগিছে লৈ যাবহি দেই আৰু এইবিলাক শাক পাচলি ধেৰ আছে এই শাক পাচলি আৰু নেদেখক আৰু আমাৰ মাহঁতক দেখুৱামগৈ দেই আপোনালোকে চাই থাকক হেল্ল' গাইজ এয়া মই ৰোৱা নেমু দেই চাই লওক আপোনালোকে আহিব আকৌ নিবলৈ কেলৈ মই ৰুইছোঁ পূৰা এয়া ধেৰ লাগিছে এয়া দেখা নাই ধেৰ লাগিছে আহি যাব মই এনেই ফ্ৰীতে দিম তই ৰোৱা নেমু নে এয়া মনে মনে থাকোঁ নেমুজোপা কেতিয়া ৰুলি তই আহিছহে বিয়া হৈ 2 দিন নে 3 দিন হৈছে এয়া ব্লগ বনালে মিছা কথা ক'লেও হয় মই ৰোৱা দেখিলে নাথাকে নহয় একেবাৰে মোৰ নামটো ক'বই নহয় চাগে আৰু এইবিলাক এই ভোক চোক বনাই নাথাকিবি আকৌ মই কৈ দিছোঁ ভোক নহয় ব্লগহে বনাইছোঁ যিয়ে বনাইছ নবনাবি মই এইবিলাক চৰিত্ৰ বেয়া পাওঁ এই গাইজ মানে খঙাল অলপ দেই মানে বনালে বেয়া পায় আপোনালোকে আকৌ বেয়া নাপাব এয়া মানে নেমু থাকক দিয়া এয়া মায়ে ৰুইছে বাৰু দেই এয়া মই আৰু ছেকেণ্ড দেখুৱামগৈ আপোনালোকক কি হয় দেই এতিয়াহে বহিবলৈ অকণ শান্তি পাইছোঁ চাহ অকণ দিব লাগে বুলি তাই খিয়াল নাই ক'ত সোমাই মৰি আছা ভোক বনাই এইফালে মোবাইলটো
পাতে এইবই নোৱাৰি দেখিছা নাই হাঁহি দিয়ক তোৰ মূৰটো কৈ দিম চাহ পানী এটোপা খাব লাগিছিল বনাই পিনে বনাই যদি বনাওকগৈচোন ময়ো অকণ খাম চাহ পানী এটোপা খাব লাগিছিল বনাবি কেনে তই হা শুনিয়ে যাওকচোন বনাই যদি অকণ খাম মই এতিয়া চোতালখন খাই মেলি মই বহিছোহে এতিয়া তই মোক চাহ বনাই খুৱাব লাগে নে মই তোক খুৱাব লাগে হা ইতিমধ্যে মোৰ চকুৰ দেখাব যা গৈছা নাই চৰিয়া গাল খালি দিম নহবা বেলেগ কাটিকে চাই আছে ময়ে চাহকণ বনাই দিয়ে ভাল অঁ ৰ'বা মই চাহকণ বনাই হেল্ল' গাইজ মই এতিয়া গৈ আছোঁ দেই চাহ বনাবলৈ আপোনালোকে চাই থাকক আকৌ দেই চাহ কেনেকৈ বনাই মই শিকাই দিম আপোনালোকক দেই গৈ আছোঁ আমি চাহ বনাবলৈ দেই ল'ৰাৰ বয়স আছে একো কথা নাই ছোৱালী বিয়া পাতিছে মোৰ একো কথাই নাই তাত অকণ ভাল এজনী আন তই এইডাল মোবাইলডাল লৈ মেলি কিনো গ্লাছ মাৰি থৈ অঁ গ্লাছ নহয় গাইজ খাবা সেইটোৱে তাই চিঞৰিছে চাহ তই আজি চাহ বনাই খোৱাবিনে ল'ৰাই কিনো ছোৱালীজনী আনিছে আনক সি মই বেয়া পোৱা নাই ভাল এজনী আন বহিন গপচ এজনী তেতিয়া ঘৰখন ধৰি খাব পাৰিলে হয় এতিয়া এজনী মোবাইলডাল এই মাথাটোৰ ওচৰতে লৈ মেলি আৰু যিখন ৰকমত থাকে তাই মোৰ এইবোৰ অনিচ্ছা লাগিছে আৰু এইখন ঘৰত মই নাথাকিম যেন লাগিছে আৰু এইখন কি বুলি কয় হেৰিয়লৈহে যাবি আৰু নাই মই এইখন ঘৰত থাকিব নোৱাৰো বৃদ্ধাশ্ৰমলৈ গুচি যাব লাগিব এইবোৰ বোৱাৰী ল'ৰাৰ লগত থাকি মই নোৱাৰিছোঁ আৰু নাইবা ছোৱালী এজনী ভালকে চাই দিব লাগিব ভালকে এইটো লগত এনেকৈ নহ'ব দেই এইজনী বোৱাৰীও অকণমান হেল্ল' গাইজ আমাক মানে সেই চাহ বনাবলৈ লাগিব এটা চচ আৰু এখন চেকনি আৰু মানে এয়া গাখীৰ চাহ বনাম যে গাখীৰ আছে দেই গাইজ হেল্ল' গাইজ এতিয়া মই মানে গেছটো জ্বলাই লওঁ দেই আপোনালোকে চাই থাকক এয়া মই চেকনি চচটো আৰু চেকনিখন থৈ দিছোঁ আৰু দেই চচটো পৰি গৈছে নহয় চচটো উঠাই লৈছোঁ গেছটো জ্বলি আছে আৰু মই ইয়াত দিম কি জানেনে বাৰু আপোনালোকে নাজানে চাগে ইয়াত মই দিম চেনি এইটো চেনি বৈয়াম চাহপাতটো কৈ দে চাহপাতটো থাকিব আৰু চাহপাত আৰু ইয়াত দিম পানী মূৰটো বনাইছ মানে ভিডিঅ' কৰি আছোঁ কেনেকৈ ওপৰত লাইট আছে দেখিছেনে এইবিলাক মানে খং উঠি যায়গৈ হেল্ল' গাইজ মই মানে গাখীৰখিনি দিলোঁ বাৰু এইফালে চেনি আপোনালোকে দিব 3 চামুচ আকৌ দেই দি দিছোঁ দেই 3 চামুচ হৈ গ'ল পাওঁ চেনি বেছি দি দিব নেকি মই আৰু পানী দিব নেকি গাইজ মানে চেনি আপোনালোকে যদি খাবলৈ বিচাৰে ধেৰ খাব পাৰে এয়া চাহ দেখিছেনে এয়া দেখুৱাই দিছোঁ দেই গাইজ তাৰপৰা এইফালে মই চাহপাত দিম চাহপাত 2 চামুচেই দি দিম আৰু দেই গাইজ গাখীৰৰ চাহত অকণমান চাহপাত লাগেই গাইজ তেতিয়াহে ৰং কালাৰ উঠিব খা বেছি হৈ গৈছোঁ গাইজ এয়া চাই লওক মোৰ চাহ বনাইছোঁ আজি কি হ'ব ঠিক নাই চাহ গেছটো বহাই দিছোঁ পাৱাৰটো গাইজ দেই এয়া চাহ উতলিব আৰু তাৰপৰা মই মাক দিম দিয়ে সাজি কাচি আপোনালোকক দেখুৱাম দেই গাইজ বাই বাই গাইজ এয়া মই মানে চাহকণ বাকী ৰ'বা তাৰপিছত মই মাছৰ দেখুৱাম বা আপোনালোকক মানে মনে হ'লেও আপোনালোকক মই দেখুৱামেই আৰু চাহকণ দিয়া দেই গাইজ বা অকণ পাছতকৈ মই এতিয়া মাছত চাহকণ দেখুৱাম দেই মই চাহকণ খাই তাৰপিছত দেখুৱাব লাগিব গাইজ এয়া মই চাহ দিবলৈ কৈ আছোঁ এতিয়া কৈ আছোঁ এয়া মই পালোহি বাৰু চাহকণ দিবলৈ আহিছোঁ যিহেতু মই ল'ৰা দেখিলোঁ দেই এনেকৈ ল'ব নাপায় নেকি কটা বেলেগৰ ঘৰৰ পৰা মই পেঞ্চনৰ পইচা পাই মেলি সেই গাখীৰকণ আনি থৈছোঁ তাই কিমান গাখীৰ দিছে চাহ ধনী কৰিব বিচাৰিছ মোক ধনী কৰিব বিচাৰিছ ভিডিঅ' বনাই থাকোঁতে দেই বেছি গ'ল একো নহয় খাওঁ গাইজ এয়া মই মাক দিলোঁ চাহ আৰু মই এতিয়া যাওঁ পাই ৰুমলৈ চেহেৰাটো হয়নে ভাল এয়া মাক আকৌ এবাৰ দেখুৱাই দিছোঁ দেই থোৱা
বনালে পাতে মোৰ চুগাৰ আছে বুলিয়ে গম নাপায় নেকি খাম বুলি লাগিছে নেকি মোক এইজনে কি চাহ বনাইছে পাতে নাখালেও নহয় নাখায় খিনাই গৈছোগে নাখালেও এতিয়া মাথাটো আকৌ টিংটিঙাই থাকিব দিনটোলৈ সেইখিনি কি চাহ বনাইছে মই বুজিয়ে পোৱা নাই আৰু এই পাতে গাখীৰ খোপা ঠিকছে দিছে মোৰ জোলৰ নিচিনাকৈ চুগাৰ কৰিম বুলি ভাবিছে এই পাতে যে এইযোগ যে দেখিবলৈ মন নোযোৱা হৈছে আজিকালি নতুনহে হৈ আছে ৰহ মই পুৰণা হওক মোকো চিনি পাব নহয় মই যেনেকুৱাহে কমলাৰ মই গম পাব টাইম তেতিয়া আৰু ঐ বোৱাৰী অঁ এইফালে আছোন তই চাকন দিলে খায়ো হ'ল এতিয়া তাই আনিবলৈহি নোৱাৰে এই বোৱাৰীবোৰ যে একেবাৰে বেয়া হৈ যায় এটা কৈছোৱে ল'ৰাটো গাইছ মই এতিয়া মামাক কাপোৰ কিনিবলৈ আহিছোঁ আকৌ দেই এয়া কাপটো দেখুৱাই দিছোঁ দেই আপোনালোকক তোক কাপটো দেখালেহে হয় নে একেবাৰে কাপটো নেদেখালে নহয় কাপ চিনিহে নাপায় যেনিবা মানুহে ভিডিঅ' কৰি আছোঁ নহয় আপুনি কেলৈ এনেকৈ মাজতে মাতি দিছে হেল্ল' গাইছ আজি মায়ে বিহু কি দেখুৱাই হেল্ল' গাইছ আজি মায়ে কি বিহু দেখুৱাই ঠিক নাই ৰাতিলে এতিয়া মই আজিলৈ সামৰিছোঁ আকৌ হেৰি বই অ' মা মাংস অকণ আনে নেকি এপোৱা আনিলেও হ'ব দুজনীহে আনিবচোন দেই আজি খাবলৈ মন গৈছে বহুতো মাংস খাবলৈ মন গৈছে দে দিনটো তই যিহে ৰকমত আছ নহয় কি গ্লাছ মাৰি তোক মই মাংস আনি খুৱাবহি লাগে আপোনালোক কিমান কম গ্লাছ নহয় অ' গাইছ সেইটোৱে মই এখন বিহুত আনি খোৱালোঁ সেইখিনি ক'লে গ'ল পিছে কি সেইবোৰ সেই লোৱা দিয়া পইচাহে বাহিৰত আছেগে অ' সেয়া লোৱা দিয়া পইচা কথা ক'বলৈহে আজি আনি খুৱাব মই সেইটোৱে কৈছোঁ তোৰ বিহু যিখনহে দেখাই আছ তোক মই সেয়া হেৰি খুৱাবহে লাগে চৰক ওলাই যাব বোৱাৰী তই অকণ পুৰণা হচোন তই মোক কমলা মোৰ নাম চিনি পাবি পাছত তই খোৱালে খাব নোখোৱালে নাই মোৰ লগত দুম চুমনি লাগি থাকিব খুৱাব নোৱাৰো যা ধুনীয়া 60জনী হৈ গৈ আছ